নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছায়া এডুকেশ্যন চেনেলটোলৈ তোমালোক আটাইকে মই স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ ৭ নম্বৰ পাঠ ভাৰতীয় সংস্কৃতি, লিখিছে হেম বৰুৱা। ১ নম্বৰ প্ৰশ্ন, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হৈছে ক্ৰমবৰ্ধমান শক্তি। ২ নম্বৰ, ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? উত্তৰ, ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সংকীৰ্তায়নৰ ৰচনা। ৩ নম্বৰ, সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনৰ কি আখ্যা দিছে? উত্তৰ, সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনৰ এইদৰে আখ্যা দিছে যে ই আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য। ৪ নম্বৰ, কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? উত্তৰ, বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। ৫ নম্বৰ, শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? উত্তৰ, মহেঞ্জোদাৰোৰ সংস্কৃতিৰ পৰা শিৱ আৰু শক্তি পূজাৰ মূল আৱিষ্কাৰ হৈছিল। ৬ নম্বৰ, ইছলামীয় ভাস্কৰৰ মূল সম্পদ কি? উত্তৰ, ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা। ৭ নম্বৰ, অজন্তাৰ ছবিবোৰক প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? উত্তৰ, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হ'ল ক সন্ন্যাস জীৱন, খ সমূহীয়া জীৱন। ৮ নম্বৰ, গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? উত্তৰ, গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। ৯ নম্বৰ, সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? উত্তৰ, সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে। আৰু দুটা মই অতিৰিক্ত প্ৰশ্ন দিছোঁ। কি কাৰণে ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি বুলি কোৱা হয়? উত্তৰ, ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। এইকাৰণেই ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি বুলি কোৱা হয়। আনহাতে ভাৰতীয় জীৱনৰ মূল সম্পদ কি? উত্তৰ, সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এইবাৰ আহিছোঁ ১০ নম্বৰ প্ৰশ্নলৈকে। হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে ২৫টামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া। এইটো তোমালোকৰ চমু টকা আহিব পাৰে হেম বৰুৱাৰ ওপৰত। উত্তৰ, হেম বৰুৱা আছিল অসমৰ এগৰাকী ভ্ৰমণ কাহিনীৰ লেখক। তেওঁৰ উল্লেখযোগ্য পুথিসমূহ হৈছে আধুনিক সাহিত্য, সাগৰ দেখিছা, ৰঙা কৰবীৰ ফুল, হান মিহলি, কিউপিড আৰু চাইকি, এই গাঁও এই গীত, মেকং নৈ দেখিলোঁ, ইজৰাইল, স্মৃতিৰ পাপৰি আদি। তেওঁৰ কবিতা সংকলন হৈছে বালিচন্দা আৰু মনময়ূৰী। দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল নামৰ ইংৰাজী গ্ৰন্থখন তেওঁ ৰচনা কৰিছিল। ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল। তেওঁ জনতা আৰু পছোৱা আলোচনী দুখনৰ সম্পাদনা কৰিছিল। ১২ নম্বৰ চাবা, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। উক্ত কথাষাৰ লিখকে কিয় কৈছে বুজাই লিখা। উত্তৰ, ভাৰতীয় সংস্কৃতি পাঠ্যৰ লেখক হেম বৰুৱাই পাঠ্যৰ আৰম্ভণিতেই উল্লেখ কৰিছে যে ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে গভীৰ আৰু বিশাল। নদী উপনদীৰ সৈতে মিলি যিদৰে সাগৰক পৰিপুষ্ট দান কৰে, ঠিক তেনেদৰে ভাৰতীয় সংস্কৃতিকো বিভিন্ন জাতি উপজাতিৰ ভাষা সংস্কৃতিয়ে বিশালতা প্ৰদান কৰিছে। আৰ্য অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, গ্ৰীক হক, হুণ আদি বিভিন্ন জাতি উপজাতিৰ নানা তৰহৰ সোঁত উপসোঁত লগ লাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচনা হৈছে। ইয়াৰোপৰি আফগান, পাঠান, মোগল, ব্ৰিটিছ আদি বিদেশী জাতিৰ সংস্কৃতিৰ প্ৰভাৱত ভাৰতীয় সংস্কৃতিয়ে এক বিশাল ৰূপ লাভ কৰিছে। ইয়াৰ মূল কাৰণ হ'ল ভাৰতৰ ভৌগোলিক পৰিৱেশ। যিদৰে ভাৰতীয় মানুহৰ মনে প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্য আদিৰ দৰে অসামঞ্জস্য স্বীকাৰ কৰি লৈছিল, একেদৰে মনস্তাত্ত্বিক প্ৰস্তুতিৰে জীৱনৰ অসামঞ্জস্যকো স্বীকাৰ কৰি লৈছিল। ভাৰতীয় বিশাল ভূমিখণ্ডৰ আহ্বানত
যিদৰে বাহিৰৰ পৰা ন মানৱপুঞ্জ ভাৰতলৈ আহিছিল, তেনেদৰে ইয়াৰ প্ৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি ভাৰতীয় সংস্কৃতিৰ ৰচনাত বৰঙণি যোগাইছিল। হিন্দুসকলৰ বিভিন্ন দেৱ দেৱীৰ পূজা সম্পৰ্কে যি নিয়ম আছে, তাৰ বেছিভাগেই দ্ৰাবিড়সকলৰ প্ৰভাৱ বুলিব পাৰি। তেনেদৰে মৃতকক সৎকাৰ কৰা, লিংগ পূজা আদি অনাৰ্য যুগৰ অৱদান। তদুপৰি কামাখ্যা দেৱীও আদিতে অনাৰ্য দেৱী আছিল। চুফীবাদ আৰু উপনিষদৰ যি মিল দেখা যায়, তাৰ মূলতেই হ'ল ইছলাম আৰু ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ প্ৰভাৱ। ইয়াৰ পৰা বুজা যায় যে ভাৰতীয় সংস্কৃতি এক সংমিশ্ৰিত সংস্কৃতি। 13 নম্বৰ প্ৰশ্নলৈ আহিছিলোঁ। সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। উত্তৰ: সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ মাজত যথেষ্ট পাৰ্থক্য আমি দেখিবলৈ পাওঁ। সভ্যতা শব্দটোৱে বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাহে বুজায়। এই শব্দটোৰ প্ৰধান মাপকাঠি হৈছে সমাজ এখনত বাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী। অৰ্থাৎ সভ্যতা হ'ল দক্ষতা, সুখ সম্ভোগ, সম্পদৰ ব্যৱহাৰ, বৌদ্ধিক চিন্তাধাৰা, আচাৰ ব্যৱহাৰ আদি। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱনৰ প্ৰতিভা। সংস্কৃতিৰ প্ৰধান মাপকাঠি হৈছে ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি। অৰ্থাৎ সংস্কৃতি যিকোনো জাতি এটাৰ ৰীতি নীতি, বিশ্বাস, ভাষা, সাহিত্য, আচাৰ ব্যৱহাৰ, কৰ্ম পদ্ধতি, সাজ পোছাক আদি। সভ্যতা যিকোনো এটা জাতি বা জনগোষ্ঠীৰ উত্থান পতনৰ সৈতে জড়িত হৈ থাকে, কিন্তু সংস্কৃতি সেই জাতিৰ বা জনগোষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতে জড়িত থাকে। সভ্যতাই মানুহৰ বঢ়ি জীৱনক প্ৰতিনিধিত্ব কৰে, সংস্কৃতিয়ে অন্তঃজীৱন প্ৰতিনিধিত্ব কৰে। সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ পাৰ্থক্য থাকিলেও এটাক বাদ দি আনটোৰ ব্যাখ্যা দিয়া অসম্ভৱ। সভ্যতা আৰু সংস্কৃতিয়ে সমাজ এখন সুশৃংখল কৰি ৰখাত সহায় কৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ এই ভিডিঅ'বিলাক যদি ভাল পাইছা, তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু মোৰ লগত সহযোগ কৰিবা। ধন্যবাদ।